নমস্কাৰ, মোৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল এটাই। এই ভিডিঅ'টো বনোৱা হ'ল আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে এইটোই যে মই এটা ই ৰিক্সা লৈছোঁ। আজি 2022 9 মাহ 9 তাৰিখত ই ৰিক্সা এটা লৈছোঁ। কিন্তু এনেকুৱা হৈছে ই ৰিক্সাটোতো বৰ্তমান আমাৰ হাইৱেত মানে ফ'ৰ লাইনতো চলাব নিদিয়ে। এতিয়া আমি কেনেকৈ চলিম? মোৰ ঘৰটো হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্ট মানিকপুৰ 1 নং নোয়াপাড়া। আমাৰ ঘৰটো হৈছে এনেকুৱা মাজামাজিত হৈছে ঘৰটো। আমি ফ'ৰ লাইনেদি যদি আমি নাযাওঁ, আমি গাড়ী কোনো পদ্ধতিতে আমি চলাব নোৱাৰোঁ। আমাৰ বিজনেছ গেলেও আমাৰ সেই ফ'ৰ লাইনেদি যাব লাগিব, তাৰপিছত ধৰক পাটলিয়াডোখৰত গেলেও আমাৰ সেই ফ'ৰ লাইনেদি যাব লাগিব। আমি ভাড়াই মাৰোঁ এই দুটা জাগাত। আমি এতিয়া চলিম কেনেকৈ? আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট যেনেকৈ খাৰা কৰি দিছে, আমিতো চলিব নোৱাৰা হৈ গৈছোঁ। সেইকাৰণে আমাৰ আৰু কি মামাৰ ওচৰত এটাই অনুৰোধ যে এই যে গাড়ীখন দেখা পাই আছে, মামাৰ ওচৰত আমাৰ এটাই অনুৰোধ যে মামা, মোৰ এই গাড়ীখন আপুনি জমা লওক আৰু মোৰ গাড়ীখনৰ দাম পৰিছে 1.5 লাখ টকা। 1.5 লাখ টকা আপুনি মোক দি দিয়ক আৰু গাড়ীখন জমা লওক। এই 1.5 লাখ টকাৰে মই যিকোনো কিবা এটা বেলেগ বিজনেছ কৰিম। আৰু মোৰ এইটোৱে আৰু কি মামালৈ কোৱাৰ আৰু কি মামালৈ আর কি অনুরোধ জানালো আর কি এইখিনিয়ে। মানে আমিতো ফ'ৰ লাইনেদি চলাব নোৱাৰা হৈ আছোঁ আজি 4-5 দিন, কাৰণ মই 1 টকা কামাই নাই। এই গাড়ীখন চলাই বৰ্তমান মই ঘৰখন চলাই আছোঁ। বেকাৰ নহ'লে আমি একো কৰিব পৰা নাছিলোঁ। কিবাখিনি কৰি পইচাটো জমা কৰি মই গাড়ীটো লৈছিলোঁ। বৰ্তমানতো চলাব নোৱাৰা হৈ আছোঁ না। সেইকাৰণে মামালৈ মই অনুৰোধ জনাইছোঁ যে এই গাড়ীখন মোৰ আপোনাৰ মামাই জমা লওক, জমালৈ মোক 1.5 লাখ টকা দিয়ক। মই কিবা এটা বেলেগ বিজনেছ কৰিম বুলি ভাবিছোঁ আর কি। এতিয়া কথা হ'ল যে মই যিকোনো কৰিম, আৰু আপোনালোকে এই ভিডিঅ'টো যেনে হওক শ্বেয়াৰ কৰি আপোনালোকে মামাৰ ওচৰত যাতে ভিডিঅ'টো যাই পৌঁছাব পাৰে আর কি। মামাই যাতে মোৰ এই ভিডিঅ'টো চাই কিবা এটা সিদ্ধান্ত লয় আর কি। আমাৰ বিৰাট অসুবিধা হৈছে। আমি মানে বঙাইগাঁও ডিষ্ট্ৰিক্ট মানে ই ৰিক্সা আমি বঙাইগাঁও ডিষ্ট্ৰিক্টত চলাব নোৱাৰা হৈ আছোঁ। ৰাস্তাত উঠিলেই আমাক চালান কাটি দিব, কিবাখিনি কৰিব। আমি এনেকৈ বিৰাট হেৰেছমেণ্ট হৈ আছোঁ মামা। আৰু মই ভোট উঠা মোৰ আজি 15 বছৰ হ'ল। আজিলৈকে মই বিজেপিৰ বাহিৰে বেলেগ জেগাত ভোট দিয়ে পোৱা নাই মামা। 14 প্ৰথম ভোট দিছোঁ, বিজেপিত মাৰিছোঁ। তাৰপিছৰ পৰা আজিলৈকে মই বেলেগ জেগাত আৰু ভোট দিয়ে পোৱা নাই বিজেপিৰ বাহিৰে। আৰু বিজেপিৰ বাহিৰে মই বেলেগে মোক কিবা ক'লে মোৰ খং উঠে। মই বিজেপিৰ বাহিৰে মই কহতা আজিলৈকে ভোট দিয়াও নাই। আশা কৰোঁ আগৰবাৰো দিম। মামাই আমাক এইখিনি উপকাৰ যেনেকৈ হওক কৰক। হয়, আমাৰ চলাচল কৰা সুবিধাটো কৰি দিয়ক, ভালকৈ যাতে আমি চলাচল কৰিব পাৰোঁ এইটো সুবিধাটো কৰি দিয়ক। আৰু নহ'লে আপুনি মোৰ গাড়ীটো আমাৰ গাড়ীগিলা জমা লওক, জমা লৈ আমাৰ মূল্যটো দি দিয়ক। আমি কিবা এটা বেলেগ বিজনেছ কৰি চলিম আৰু নহ'লেতো আৰু উপায় নাই নহয়। মোৰ এটাই মামাৰ ওচৰত অনুৰোধ। আৰু যিমান ই ৰিক্সা চলোৱা আছে সকলোৱে ভিডিঅ'টো চাব, ভিডিঅ'টো চাই এনেকৈ শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো মামাৰ ওচৰত যেনেকৈ হওক পৌঁছায়, মামাই যাতে চাব পাৰে। এইটোৱে মোৰ অনুৰোধ আপোনালোকৰ ওচৰত। এটা আমাৰ এটা অসুবিধা আছে, কিবা এইটো হ'বও পাৰে যে বঙাইগাঁও ডিষ্ট্ৰিক্টত বিজেপি চৰকাৰ জিকিব পৰা নাই MLA। কিন্তু সেইটোতো আমাৰ দুখ নহয়, আমিতো বিজেপিতে ভোট দিছোঁ। কিন্তু কিছুমানে আছে কোনো অলপ অত্যাচাৰ, অলপ উল্টা পাল্টা হৈছে, তাৰ কাৰণে জিকিব পৰা নাই। নহ'লে CPMও আমাৰ ভোট মাখা টানি লৈছে না, সেইকাৰণে পৰা নাই। কিন্তু আমি আগৰ পৰাই যেতিয়ালৈকে প্ৰথমৰ পৰা ভোট দিব ধৰিছোঁ বিজেপিতে দিছোঁ, এতিয়াও সেই আশা কৰোঁ বিজেপিতে দিম। সেইটো কৰি ভাবি চিন্তা কৰি মামাই আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক। আমি নহ'লে বিৰাট অসুবিধাত চলি আছোঁ। আমি বঙাইগাঁও ডিষ্ট্ৰিক্টত মানে কোনো শান্তিতে থাকিব পৰা নোৱাৰা হৈছোঁ। মানে এই গাড়ী চলালৈ ৰাস্তা দি চলাবই নোৱাৰোঁ। আমি যিফালে ওলালে আমাৰ ফ'ৰ লাইনত নোলালে আমাৰ নচলেকৈ, যিদিয়ে যাওঁ আৰু কি আমাৰ ফ'ৰ লাইনত উঠবাই লাগিব, নহ'লে আমাৰ নচলেকৈ। আজি কেইদিনমান হ'ল এনেকুৱা, 4-5 দিনমান হ'ল আমি কোনোফালে যাবও পাৰে নাই। ফ'ৰ লাইনত দেখা পালেতো চালান কাটি দিব, অলপ চলপতো নাকাটে। এইবাৰ আমি কেনেকৈ কি চলিমতে? না ঘৰখনে চলাম, না বোলে এই চালানৰ পইচাই দিম। সেইকাৰণে মোৰ অনুৰোধ, মামাই কিবা এটা আমাক ব্যৱস্থা কৰি দিয়ক। আৰু নহ'লে গাড়ীখন জমা লওক, জমা লৈ মোক 1.5 লাখ টকা আপুনি দিয়ক। মই যিকোনো এটা বিজনেছ কৰি চলিম আৰু কিবাখিনি কৰি। ধন্যবাদ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে যাতে